এই সভাৰ মুখ্য উদ্দেশ্য হৈছে আজি 15 তাৰিখ আজিৰ দিনতে আমি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ম। সেয়েহে সেই সভাৰ উদ্দেশ্য। ছাত্ৰী ভগ্নীসকল আটাইকে নমস্কাৰ জনাই আজি এই বিদায়ৰ উদ্দেশ্য অলপ ক'বলৈ ওলাইছোঁ। আজি 15 ফেব্ৰুৱাৰী আজিৰ দিনটোত আমি বিদায় ল'বলৈ ওলাইছোঁ। বিদায় দুই প্ৰকাৰৰ, চিৰ বিদায় আৰু খন্তেকীয়া বিদায়। আমি যিটো বিদায় ল'বলৈ ওলাইছোঁ সেইটো হৈছে খন্তেকীয়া বিদায়। পোনপ্ৰথমে মই ছাৰ বাইদেউসকলৰ ওচৰত কৃতজ্ঞ প্ৰকাশ কৰিছোঁ, কাৰণ 6ষ্ঠ শ্ৰেণীৰ পৰা তেওঁলোকে আমাক যিখিনি পাঠদান কৰিছে সেইখিনি লেখত ল'বলগীয়া। তেওঁলোকে আমি বহুতো ভুল কৰিছোঁ আৰু অসুবিধাও দিছোঁ, তথাপিও সেই বাধা নেওচি ছাৰ বাইদেউসকলে আমাক পাঠদান দিবলৈ চেষ্টা কৰিছে। অহা HSLC পৰীক্ষা তথা আমাৰ জীৱনৰ অগ্নি পৰীক্ষা আমি ভালদৰে যাতে উত্তীৰ্ণ হওঁ, তেওঁলোক মোৰ সমনীয়া বন্ধু বান্ধৱীসকল আৰু মোৰ সৰু সৰু ভাই ভণ্টীসকল, আজি আমাৰ 10ম শ্ৰেণীৰ বিদায় বুলিলে দুখ কষ্ট আদিকে বুজায়। বিদায় দুই প্ৰকাৰৰ, এটা খন্তেকীয়া বিদায় আৰু এটা চিৰ বিদায়। আমি আজি খন্তেকীয়া বিদায় ল'বলৈ ওলাইছোঁ। আমি এই স্কুলত 5 বছৰ ধৰি পঢ়ি আছোঁ। আমি ক্লাছত বহুতো গণ্ডগোল কৰিছোঁ, ছাৰ বাইদেউসকলৰ কথা শুনা নাই। সেইবিলাক ছাৰ বাইদেউসকলে যাতে ধৰি নাৰাখি নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ে যেন, আৰু অহা HSLC পৰীক্ষা যাতে আমি স্কুলত ভাল ৰিজাল্ট কৰি সুনাম কৰি আনিব পাৰোঁ, তাৰ বাবে ছাৰ বাইদেউসকলে আশীৰ্বাদ কৰে যেন, এইখিনি কৈয়ে মোৰ চমু বক্তব্য মই সামৰি মাৰিলোঁ। আজি আমি বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ওলাইছোঁ। এই বিদ্যালয়তে আমি 5 বছৰ ধৰি অধ্যয়ন কৰি আছোঁ। এই অধ্যয়ন কৰি থকা সময়ত আমি বিদ্যালয়ত বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি কৰিছোঁ, আৰু এইবোৰ যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মনত নাৰাখে তাৰ বাবে আমি শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত ক্ষমা খুজিছোঁ। উদাহৰণস্বৰূপে বেগম বাইদেৱে যেতিয়া আমাৰ ক্লাছত পাঠদান কৰিছে তেতিয়া আমি বহুতো হাল্লা কৰিছোঁ, আৰু যাতে বেগম বাইদেউ আমাক যদি ক্ষমা কৰি দিয়ে। তাৰপিছত আমাৰ দিলীপ ছাৰে আমাক যেতিয়া ক্লাছ কৰিছে আমি বহুতো হাল্লা আৰু দুষ্টামি কৰিছোঁ, যাতে ছাৰে এইবোৰ মনত নাৰাখে। অন্তিম সময় অৰ্থাৎ ক্লাছ 10ত আহি আমি কিছুমান এনেকুৱা শিক্ষকৰ লগ পাইছোঁ যি বিষয়ে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু এই শিক্ষকসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান ধুনীয়া শিক্ষাদান কৰাৰ বাবে। আজি মই এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি। অতি পোনপ্ৰথমে মই আপোনালোকক শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই সভাখনৰ বাবে। এই সভাখন হ'ল বিদায় সভা। বিদায় সাধাৰণতে দুই প্ৰকাৰৰ থাকে, খন্তেকীয়া বিদায় আৰু চিৰ বিদায়। আমি আজি যিটো বিদায় ল'বলৈ ওলাইছোঁ সেইটো হৈছে খন্তেকীয়া বিদায়। খন্তেকীয়া বিদায়, বিদায় মানে হৈছে দুখ, বিদায় মানে হৈছে যন্ত্ৰণা, বিদায় মানে হৈছে অতীত। আজি মোৰ প্ৰথম দিনা বিদ্যালয়লৈ অহাৰ কথা মনত পৰিছে, কিয়নো সিদিনা বিদ্যালয়ত সোমাতে ইমান ভাল লগা নাছিল যদিও আজি যেতিয়া মই বিদ্যালয়ৰ পৰা যাবলৈ ওলাইছোঁ অৰ্থাৎ বিদায় ল'বলৈ ওলাইছোঁ বহুত দুখ কষ্ট লাগিছে। যদিও এই বিদ্যালয়খনৰ ছাৰ বাইদেউসকলৰ মৰম আমি কেনেকৈ পাহৰিম। তেওঁলোকে যেনেকৈ আমাক নিজৰ সন্তানৰ দৰে ভাবি শিক্ষাদান দিছে সেইবোৰ অতুলনীয় হৈ ৰ'ব। আৰু আমি নাজানো কেতিয়াবা চিৰস্থায়ী বিদায়। আমাৰ দাদা বাইদেউসকলে যিটো বিদায় ল'বলৈ ওলাইছে সেইটো হ'ল খন্তেকীয়া বিদায়। খন্তেকীয়া বিদায় হ'ল যদিও এইটো চিৰ বিদায়তকৈ কম নহয়, কিয়নো আমাৰ দাদা বাইদেউসকলে কেতিয়াও আৰু আমাৰ ছাৰ বাইদেউসকলৰ ক্লাছ নাপায়, খুজিলেও আৰু নাপায়, আৰু কেতিয়াও আমাৰ স্কুলত উভতিও আহিব নোৱাৰে। আহোন যে আমাৰ স্কুলৰ পৰা গেছি সেইটো নিজৰ স্বাৰ্থতে, আমাৰ স্কুলৰ স্বাৰ্থত ভৱিষ্যতে আমাৰ স্কুলৰ নাম কঢ়িয়াব পাৰিব, আমাৰ স্কুলৰ সুনাম কঢ়িয়াব পাৰিব। আগন্তুক মাৰ্চৰ 3 তাৰিখত আমাৰ দাদা বাইদেউসকলে HSLC পৰীক্ষা আছে। তাতে যাতে আমাৰ দাদা বাইদেউসকলে ভাল ৰিজাল্ট কৰি আমাৰ বিদ্যালয়ৰ সুনাম কঢ়িয়াব
লগ পোৱাৰ আশা থাকিল মাজে মাজে দাদা বাইদেউসকল আহি থাকিব আমাৰ স্কুলত